নমস্কাৰ। নলবাৰী জিলা দিৱস উপলক্ষে এটা ক্ষুদ্ৰ কবিতাৰে নলবাৰী জিলা উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ। মোৰ কবিতাৰ শিৰোনাম নলবাৰীৰ গৌৰৱ। এইখনেই আছিল, এইখনেই আছে, এইখনেই থাকিব নলবাৰী। য'ত নল খাগৰিৰে ভৰি আছিল, সেই নাম দিয়া হৈছিল নলবাৰী, বৃহৎ নলবাৰী। যাৰ বুকুৰ মাজেৰে বৈ যায় পাগলা দিয়া নৈ, যাৰ বুকুত জন্ম পায় স্বনামধন্য সমগৌৰৱ সাহিত্যিক প্ৰয়াত তৈলক্যনাথ গোস্বামী, নাট্যকাৰ কবি ভৱেন বৰুৱা আদি কৰি বহুতো, যাৰ বুকুত বহুতো খ্যাত অখ্যাত বহু শিল্পীৰ জন্ম হৈছে, যাৰ বুকুত জন্ম নলবাৰীৰ হৰি মন্দিৰ, বালিলেচা দেৱালয়, বিল্লেশ্বৰ দেৱালয় ইত্যাদি ইত্যাদি, কৈ শেষ কৰিব নোৱাৰি। ৰজাদিনীয়া এইবোৰ তীৰ্থভূমি। ইয়াতেই ৰজাদিনীয়া বহুতো ঐতিহাসিক পুখুৰী আছে, য'ত জলকুঁৱৰী থকা বুলি এতিয়াও মানুহে বিশ্বাস কৰে। আজিও চিনাকি বিশ্বত নলবাৰীৰ বাঁহ বেতৰ শিল্পী, সেই বিশ্বই কয় নলবেৰীয়া জাপি। ইয়াতেই বিশিষ্ট ৰাজনীতিবিদৰ জন্ম প্ৰয়াত শ্ৰীমান প্ৰফুল্ল গোস্বামীৰ, প্ৰয়াত ভূমিধৰ বৰ্মন, যি একেদৰে ডক্টৰ মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ আৰু গৌৰৱৰ ধ্বজা বহন কৰা নলবাৰীৰ উজ্জ্বল ৰত্ন, নলবাৰীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, যাক লৈ ভাৰতীয় ৰাজনীতিত সুকীয়া পৰিচয়, যাৰ আদৰ্শেৰে আদৰ্শিত হয় বহুতো নেতা পালি নেতা। ইয়াৰ পৰাই বহু কৰ্মঠ যুৱকে খেতিৰে বিশ্বত চিনাকি দিবলৈ সক্ষম হৈছে, য'ত আজিও চিনাকি আছে শিক্ষাৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, বুদ্ধিক ক্ষেত্ৰত, কৃষিৰ ক্ষেত্ৰত, শিল্পৰ ক্ষেত্ৰত। আমি গৌৰৱ কৰিবলৈ বাধ্য হওঁ, গৌৰৱান্বিত হওঁ। আমি নলবেইৰা, আমি পাগলা বেইৰা। ধন্যবাদ।